ইণ্টাৰেষ্টিং হয় আৰু খুব সুন্দৰভাৱে তেওঁলোকে যাতে কেলকুলেশ্যনবিলাক একুৰেটলি কৰিব পাৰে। আপুনি কম পইচা ইনভেষ্ট কৰি আপুনি সুন্দৰ এটা স্বাৱলম্বী হোৱাৰ আপুনি এটা পথ আপুনি পাব পাৰে। স্বাধীনতা দিৱস উপলক্ষে আমি এটা 20% ডিছকাউণ্টো ৰাখিছোঁ। গতিকে কোনোবাই যদি ল'ব বিচাৰে ফ্ৰেঞ্চাইজি আমাৰ লগত যোগাযোগ কৰিব পাৰে। গতিকে ইয়াতে আপোনাৰ কেইটামান বিড আছে, এইকেইটা যেতিয়া আমি ইউজ কৰা শিকাম ল'ৰা ছোৱালীবিলাকে এনেই ইণ্টাৰেষ্টিং হৈ যায় তেওঁলোকৰ কাৰণে, কাৰণ এইবিলাক খেলাৰ নিচিনা পায়। আনফিল্টাৰ্ড টক উইথ মামনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই মামন। আজি মোৰ চেনেলৰ অতিথি হৈছে মেণ্টেল মেথছ এবাকাছৰ আছাম ৰিজনৰ ফ্ৰেঞ্চাইজি ইনচাৰ্জ মিছেছ কাকলি ভাগৱতী বাইদেউ। তেখেতৰ লগত অকণমান কথা পাতিম। আপোনালোকে গমেই পায় যে এবাকাছৰ ইম্পৰ্টেঞ্চটো আজিৰ সময়ত কিমানেই বেছি। গতিকে আমাৰ ল'ৰা ছোৱালীক সেই এবাকাছৰ যোগেদি আমি কিমানখিনি সহায় হয় বা কেনেধৰণে সহায় হয় গোটেইখিনি তেখেতৰ লগত কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাইদেউ, প্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি শুনিয়ে আছোঁ বহুদিনৰ পৰাই এইটো এবাকাছৰ লগত আপুনি জড়িত হৈ আছে আৰু বৰ্তমান আপুনি আছাম ৰিজনৰ ইনচাৰ্জ হৈ আছে এই এবাকাছৰ। গতিকে ভাবিছোঁ মানে অডিয়েঞ্চৰ হৈ বা মোৰ পৰা হৈ দুটামান প্ৰশ্ন সোধোঁ। এই এবাকাছনো কি, কেনেকুৱা ধৰণৰ? প্ৰথমে অকণমান সংক্ষেপত আপুনি এবাকাছৰ বিষয়ে অকণমান দৰ্শকসকলক কৈ দিয়ক। এবাকাছটো হৈছে এটা অল্ডেষ্ট ফৰ্ম অফ কেলকুলেটিং ডিভাইচ। এবাকাছ আপোনাৰ একদম মানে পুৰণি সময়ত জাপান এনেকুৱা দেশত এবাকাছটো মানে আৱিষ্কাৰ হৈছিলে। তেতিয়া এবাকাছটো এটা উডেন ফৰ্মত আছিলে, মানে কাঠৰ হেৰি ব্যৱহাৰ কৰিছিলে। তাত কেইটামান বিটছ থাকে, গুটি থাকে। এইকেইটাইদি মানে এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, ডিভিজন আপুনি যিমানখিনি আছে আমাৰ সেইখিনি গণিতৰ কেলকুলেশ্যনটো কৰা হৈছে। এতিয়া এবাকাছটো এতিয়া আমাৰ পৃথিৱীৰ প্ৰত্যেকখন কাণ্ট্ৰিতে এবাকাছৰ প্ৰচলন হৈ গৈছে। আমি সৰু কণ ল'ৰা ছোৱালীবিলাকক এবাকাছটো আমি এইকাৰণে শিকাওঁ যে মেথছৰ প্ৰতি যদি যিখিনি ভয় থাকে ল'ৰা ছোৱালী, কিছুমান ল'ৰা ছোৱালী ভয় থাকে, যাতে মেথছটো ইণ্টাৰেষ্টিং হয় আৰু খুব সুন্দৰভাৱে তেওঁলোকে যাতে কেলকুলেশ্যনবিলাক একুৰেটলি কৰিব পাৰে। হয়, এতিয়া মই কৈছোঁ, এতিয়া ধৰক ডিজিটেল যুগ নহয় জানো? আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ হাতত স্মাৰ্টফোন দিয়ে পেৰেণ্টছে। তাৰোপৰি কেলকুলেট মানে চাইণ্টিফিক কেলকুলেটৰ কিবা কিবি এইবোৰ থাকেই। মানে তাৰ মাজতো এইটো মানে জনপ্ৰিয় যে হৈছে, তাৰ নিশ্চয় কিবা এটা কাৰণ আছে নহয় জানো? গতিকে আপুনি কি ভাবে যে স্মাৰ্টফোন বা এইবোৰৰ যোগেদি ল'ৰা ছোৱালীৰ মেণ্টেল মানে ডেভেলপমেণ্টটো বেছি হ'বনে এবাকাছৰ যোগেদি হ'ব বুলি ভাবে? আচলতে মেণ্টেল ডেভেলপমেণ্টটো আপোনাৰ এবাকাছেদি হ'ব। এইকাৰণে আমি এবাকাছ, এইটো মই আপোনাক দেখাই দিওঁ টুলটো। এইটো হৈছে এবাকাছ টুল। এইটোৰ থ্ৰুৱেদি এই বিটছবিলাকেই দিয়েই আপোনাৰ এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, ডিভিজন আমি শিকাওঁ ল'ৰা ছোৱালীবিলাকক উইথ এবাকাছ এণ্ড ভিজুৱেল। আমি মেণ্টেলিও যাতে তেওঁলোকে কোনো ডিভাইচ ইউজ নকৰাকেই যাতে তেওঁলোকে চামস্ক্ৰীন কৰিব পাৰে, ঠিক তেনেকৈ আমি ভিজুৱেলি তেওঁলোকক ট্ৰেইন আপ কৰাওঁ। এতিয়া চাব, আমি যেতিয়া এবাকাছ শিকালোঁ, কেলকুলেশ্যন শিকালোঁ, তাৰ লগত আমি কিছুমান এনেকুৱা ব্ৰেইন বুষ্টিং কিছুমান এক্টিভিটিজ কৰাওঁ তেওঁলোকক, য'ৰ পৰা হোল ব্ৰেইন ডেভেলপমেণ্ট হয়। আমাৰ ব্ৰেইন দুটা থাকে, ৰাইট এণ্ড লেফ্ট। গতিকে আমি এনেকুৱা কিছুমান এবাকাছ কেলকুলেশ্যনৰ লগতে আমি ব্ৰেইন বুষ্টিং কিছুমান আমাৰ এক্টিভিটিজ আছে। সেই এক্টিভিটিজবিলাক কৰিলে ল'ৰা ছোৱালীবিলাকৰ একুৰেচি বাঢ়ে, স্পীড বাঢ়ে, কনচেনট্ৰেশ্যন বাঢ়ে, হোল ব্ৰেইন ডেভেলপমেণ্ট হয়, লিচনিং কেপাচিটিটো বাঢ়ে। গতিকে অন্যান্য আপুনি ইলেক্ট্ৰিকেল যিবিলাক ডিভাইচৰ কথা কৈছে, সেইবিলাক ডিভাইচে হেল্প কৰিব, কিন্তু ব্ৰেইন ডেভেলপমেণ্টত হেল্প নকৰে। কেলকুলেশ্যনত হেল্প কৰিব, কিন্তু ব্ৰেইন ডেভেলপমেণ্টত হেল্প নকৰে। নে আপুনি ক'ব বিচাৰিছে যে এবাকাছটো অকল গণিতৰ লগত জড়িত নহয়, মেথছৰ লগত জড়িত নহয়, এইটো অভাৰঅল ব্ৰেইন ডেভেলপমেণ্টৰ লগত জড়িত হয়। যেতিয়া চাব ল'ৰাটোৰ কনচেনট্ৰেশ্যন বাঢ়িলে, একুৰেচি আহিলে, স্পীড বাঢ়িলে, তেতিয়া অট'মেটিকেলি সেই ল'ৰাজন বা ছোৱালীজনীৰ এটা মানে চেল্ফ কনফিডেঞ্চ এটা বাঢ়ি যায়। যেতিয়া চেল্ফ কনফিডেঞ্চ বাঢ়িব, তেতিয়া তেওঁ যিকোনো এক্সামত যে তেওঁ ভাল এটা ফলাফল কৰিব পাৰিব, সেই বস্তুটো তেওঁৰ নিজৰ আহি যায় যে মই পাৰিম। গতিকে সেই কনফিডেঞ্চটো অহাৰ লগে লগে তেওঁ
যেতিয়া স্ক'ৰিংটো বাঢ়ি যাব, ধৰক তেওঁৰ যিটো আমাৰ একাডেমিক যিটো কেৰিয়াৰ আগবাঢ়ি যোৱাত সহায় হ'ব। আজিকালি আপুনি যিকোনো মানে এক্সামত আপুনি মেথছৰ পৰ্চন এটা আপোনাৰ থাকে, মেথছৰ পৰ্চনটো যিকোনো কম্পিটিটিভ এক্সামত থাকে। গতিকে সেই কম্পিটিটিভ এক্সামটো দিবলৈ আজিৰ পৰাই যদি ধৰক ল'ৰা ছোৱালী এটা আমি মানে প্ৰিপেয়াৰ কৰা পঠাব পাৰোঁ, হয়, তেতিয়া তেওঁলোক ডাঙৰ হৈ আহি পেলাই আপুনি JEE হওক বা NEET হওক, যিকোনো মানে ডাঙৰ এক্সাম তেওঁলোকে খুব সুন্দৰকৈ মানে পাৰিব। তেওঁলোকে স্পীডটো বাঢ়িব আৰু তেওঁলোকে দেখাৰ লগে লগে ভিজুৱেলি এনচাৰটো ওলাইয়ে যাব। গতিকে স্কুলৰ পৰা যেতিয়া তেওঁলোকৰ এই বস্তুটোৰ প্ৰেক্টিচ থাকিব, গতিকে যেতিয়া ডাঙৰ হ'ব, ডাঙৰ মানে টাফ এক্সামবিলাক খুব সোনকালে আৰু খুব সুন্দৰভাৱে তেওঁলোকে ক্ৰেক কৰিব পাৰিব। এতিয়াতো আমি গম পালোৱেই যে মানে ল'ৰা ছোৱালীৰ অভাৰঅল ডেভেলপমেণ্ট হয় ব্ৰেইনত। গতিকে এতিয়া দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব যে তেওঁলোকৰ ল'ৰা ছোৱালীক দিবৰ কাৰণে যে কিমান এজৰ পৰা দিব পাৰি বা মেক্সিমাম কিমান এজলৈকে এবাকাছত দিব পাৰি, মিনিমাম আৰু মেক্সিমাম এজলৈকে। আমাৰ কোম্পানীটো হৈছে মেণ্টেল মেথছ এবাকাছ। আমাৰ ইয়াতে আপোনাৰ টোটেল 11টা লেভেল থাকে আৰু আমাৰ ইয়াতে 5 to 14 ইয়াৰ্ছৰ ল'ৰা ছোৱালীবিলাকক আমি এনৰল কৰি আছোঁ। আমাৰ মানে ধৰক আপুনি জুনিয়ৰ KGৰ পৰা ক্লাছ 8লৈকে ল'ৰা ছোৱালীবিলাকে আমাৰ ইয়াতে এবাকাছত এডমিশ্যন ল'ব পাৰিব। আৰু এনে উইকত কেইদিনমান কৰে ক্লাছ? উইকলি এদিন হয় ক্লাছ, আৰু ক্লাছৰ ডিউৰেশ্যনটো আমাৰ 2 ঘণ্টা হয়। 2 ঘণ্টা হয়। আপুনি এতিয়া ধৰক আছাম ৰিজনৰ ইনচাৰ্জ হৈ আছে ফ্ৰেঞ্চাইজি দিয়া। প্ৰথমে আপুনিও আপোনাৰ নিজৰো এটা চাগে ব্ৰাঞ্চহে আছিলে, নহয় জানো? গতিকে এতিয়া আৰু কোনোবাই যদি ল'ব বিচাৰে কেনেকুৱা ধৰণৰ প্ৰচেছ, বা আপুনি এইখিনি কৰি এতিয়া যিখিনি পজিশ্যনত আহিল সেইখিনিত আপুনি আপোনালোকৰ এবাকাছৰ কোম্পানীৰ পৰা কেনেধৰণৰ হেল্প পাইছে বা কেনেধৰণৰ ছাপোৰ্ট পাইছে, সেইখিনিৰ বিষয়ে অকণমান কওক। কাৰণ কোনোবাই হয়তো ফ্ৰেঞ্চাইজিলৈ আগুৱাই যাবও বিচাৰিব পাৰে। মই প্ৰথমতে মই ফ্ৰেঞ্চাইজি লৈছিলোঁ। মোৰ ফ্ৰেঞ্চাইজি আছিলে, মোৰ এটা চেণ্টাৰ আছিলে। সেইটো চেণ্টাৰ ডেভেলপ কৰি আজি মই মেণ্টেল মেথছ এবাকাছৰ আছাম ৰিজনেল পষ্টটো মানে পাবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া আমাৰ ৰিজনেল অফিচটো আমাৰ হেঙেৰাবাৰীত আছে, গুৱাহাটীত। আৰু আমাৰ ইয়াৰে পৰা আপোনাৰ অল অভাৰ আছাম, আমাৰ ডিব্ৰুগড়টো একদম আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টলৈকে আমাৰ ব্ৰাঞ্চ আমি দিবলৈ সক্ষম হৈছোঁ। কিন্তু আপোনাক জনাবলৈ পাই মই সুখী হ'ম যে বহুত কম সময়ৰ ভিতৰতে, কিন্তু একদম মানে উইদিন 1 year আমি বহুতখিনি ব্ৰাঞ্চ আমি দিবলৈ সক্ষম হৈছোঁ। আৰু আমাক খুব সুন্দৰকৈ ল'ৰা ছোৱালীবিলাক আমাৰ ব্ৰাঞ্চত মানে আহি শিকি আছে। আৰু প্ৰত্যেকটো ব্ৰাঞ্চতে আমাৰ মোৰ দেন 100 ষ্টুডেণ্টছ আমি প্ৰত্যেকটো ব্ৰাঞ্চত আমি ষ্টাৰ্টিঙতে আমি পাবলৈ সক্ষম হৈছোঁ। যিহেতু আমাৰ কোৰ্চটো খুব সুন্দৰ, আমি মানে ল'ৰা ছোৱালীৰ এজটো আমি চাই পেলাই আমি তেনেকৈ আমাৰ চিলেবাছটো আমি ডিজাইন কৰা হৈছে আমাৰ। গতিকে সেইকাৰণে আমি পেৰেণ্টছ আৰু ষ্টুডেণ্টছৰ আমি সহায়টো খুব সুন্দৰকৈ পাইছোঁ। এতিয়া এবাকাছৰ আমাৰ এতিয়া যে মই ক'লোঁ আপোনাক ডিব্ৰুগড়টো একদম মানে চিৰাং ডিষ্ট্ৰিক্ট হয়। কিয় লৈছে মানুহবিলাকে? আমাৰ ফ্ৰেঞ্চাইজি কষ্টটো বহুত কম। আপুনি কম পইচা ইনভেষ্ট কৰি আপুনি সুন্দৰ এটা স্বাৱলম্বী হোৱাৰ আপুনি এটা পথ আপুনি পাব পাৰে এবাকাছৰ ফ্ৰেঞ্চাইজি লৈ পেলাই। আৰু ইয়াতে আপোনাৰ আমাৰ ফ্ৰেঞ্চাইজি ল'লে আমাৰ কোম্পানীয়ে আপোনাক একদম টিচাৰ ট্ৰেইনিঙৰ পৰা এডভাৰটাইজিঙলৈকে গোটেইখিনিতে লাইফ টাইম ছাপোৰ্ট কৰিব। হয়, আৰু সেই ছাপোৰ্টৰ ফলত আজি বহুত মানে ধৰক মেল ফিমেল, আমাৰ নিবনুৱা বুলিয়ে কৈছোঁ ধৰকচোন, নিবনুৱাৰ ভিতৰত মেল ফিমেলো আছে। আৰু কিছুমান ধৰক মানে অন্য চেক্টৰৰ পৰা অহা মানুহেও আমাৰ পৰা ফ্ৰেঞ্চাইজি লৈছে। গতিকে তেনেকৈ লৈ পেলাই তেওঁলোকে খুব সফলভাৱে তেওঁলোকৰ ফ্ৰেঞ্চাইজি চলাই আছে। আৰু তেওঁলোকে খুব সুন্দৰ এটা ইনকাম তেওঁলোকে মান্থলি মানে পাবলৈ সক্ষম হৈছে, য'ত আপোনাৰ ইনভেষ্টমেণ্টটো আজিৰ ডেটত বহুত কম। আজিৰ যিটো চিটুৱেশ্যন আমাৰ চলি আছে, যিকোনো বস্তু এটা আপুনি মানে ব্যৱসায় এটা কৰিব লাগে, এটা হিউজ এমাউণ্ট লাগে। আমাৰ কিন্তু ইমান হিউজ এমাউণ্ট নালাগে। আৰু আমাৰ যিটো ছিষ্টেম, এইটো খুব সুন্দৰ ছিষ্টেম। আমি
কোম্পানী সদায় আমি ব্ৰাঞ্চক আমি ছাপোৰ্ট কৰি আহিছোঁ লাইফ টাইম আমাৰ ছাপোৰ্ট পাব এডভাৰটাইজিং আৰু মাৰ্কেটিঙত আৰু বাকীটো আমি অন্যান্য যিখিনি আমাৰ মানে ছাপোৰ্ট লাগে কিবা জানিব লগা থাকে গোটেইখিনিতে হেল্প কৰে গুৱাহাটীতো আমাৰ বহুতকেইটা ব্ৰাঞ্চ আছে গুৱাহাটীতো বহুতকেইটা আছে গুৱাহাটীত আমাৰ মোৰ দেন 10 ব্ৰাঞ্চ আছে গুৱাহাটীতে হয় গতিকে আপোনালোকে ধৰক গুৱাহাটীৰ ভিতৰতো যদি কোনোবাই শিকিব বিচাৰে মানে ল'ৰা ছোৱালীক দিব খোজে দিব পাৰে আৰু গুৱাহাটী বুলি নহয় আমাৰ অল অভাৰ আছাম আমি ফ্ৰেঞ্চাইজি দি আছোঁ আৰু এতিয়া আপোনাৰ ফ্ৰেঞ্চাইজি আমাৰ এটা মানে যিহেতু আমাৰ স্বাধীনতা দিৱস আহি আছে স্বাধীনতা দিৱস উপলক্ষে আমি এটা 20% ডিছকাউণ্টো ৰাখিছোঁ গতিকে কোনোবাই যদি ল'ব বিচাৰে ফ্ৰেঞ্চাইজি আমাৰ লগত যোগাযোগ কৰিব পাৰে মই ডেছক্ৰিপশ্যনতো আৰু স্ক্ৰীণতো বাইদেউৰ ফোন নাম্বাৰ লগাই দিম আপোনালোকে যদি কোনোবাই বিচাৰে মানে ফ্ৰেঞ্চাইজি লৈ পেলাই এবাকাছৰ ব্ৰাঞ্চ খুলিব তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব বা সেইটো বুলিও নহয় নিজৰ ল'ৰা ছোৱালীক যদি মানে এবাকাছত দিব বিচাৰে বা তাৰ বিষয়ে জানিব বিচাৰিলেও আপোনালোকে একদম কোনো মানে অসুবিধা নোহোৱাকৈ ফোন কৰিব পাৰিব ইনফৰ্মেশ্যনখিনিতো আপোনালোকক দিলোঁৱেই এতিয়া বাইদেউক মই আৰু এটা কথা ক'লোঁ যে কিছুমান ল'ৰা ছোৱালীয়ে মেথছ বেয়া পায় মানে কৰিবলৈ মন নকৰে সৰুৰ পৰাই থাকে নহয় এটা মানে ভয় খায় মেথছ বুলি ক'লে ভয় খাই নহয় এবাকাছত জইন কৰাৰ পাছত সেই ভয় ভাৱটো নোহোৱা হয়নে বা মেথছ ভাল পাবলৈ শিকেনে হয় কাৰণ কিয় এবাকাছটো আমাৰ আমি যিটো আমাৰ টেকনিক আমি যিটো টেকনিক ইউজ কৰোঁ এই টেকনিক ইউজ কৰিলে আমি আমাৰ যিটো ধৰক ইমান বছৰ মই এবাকাছৰ লগত জড়িত হৈ আছোঁ যিবিলাক পেৰেণ্টছৰ ফিডবেক মই পাইছোঁ মানে তেওঁলোকে আহি কয় যে ষ্টুডেণ্টে এবাকাছৰ ক্লাছৰ কাৰণে এক্সাইটেড হৈ থাকে মেম আপোনালোকৰ ক্লাছটোৰ কাৰণে এক্সাইটেড হৈ থাকে আমি ক'বই নালাগে তেওঁলোকে নিজে নিজে ৰেডি হৈ যায় কিয়নো এই বস্তুটো যিটো আমাৰ এবাকাছ টুল এইটো ইয়াতে আপোনাৰ কেইটামান বিড আছে এইকেইটা যেতিয়া আমি ইউজ কৰা শিকাম ল'ৰা ছোৱালীবিলাকে এনেই ইণ্টাৰেষ্টিং হৈ যায় তেওঁলোকৰ কাৰণে কাৰণ এইবিলাক খেলা নিচিনা হয় গতিকে তেওঁলোকে নিজেই মানে আগ্ৰহ প্ৰকাশ কৰে যে মানে খুব সুন্দৰকৈ মানে এইবিলাক মেথছ যেন নালাগে তেওঁলোকৰ মানে এটা খেলৰ নিচিনা হয়তো আৰু মানে মই দেখাওঁ মানে এনেকুৱা দেখুৱাই এতিয়াতো ধৰক আপোনালোকৰ ইয়াত শিকোঁতে এইখন টুলটো ল'ব বা বিটছখিনি ল'ব কিন্তু যেতিয়া এক্সামত সিহঁতে এপ্লাই কৰিব তেতিয়া মানে এনেকৈ হাতেৰে কৰা দেখোঁ মানে সেইটো মাইণ্ডত মানে এই বিটছখিনি ছেট হৈ যায় আমাৰ যেতিয়া আমাৰ ইয়াতে এডমিশ্যন ল'ব ল'ৰা ছোৱালীবিলাকে আমি লেভেল ৱাইজ তেওঁলোকক মানে যিমান আপুনি লং চাম দিলেও আপোনালোকে ছেকেণ্ডত মানে কেলকুলেটৰতকৈও ফাৰ্ষ্ট তেওঁলোকে কৰি দিব পাৰে মানে বহুত দেখিছোঁ ভিডিঅ' দেখিছোঁ সেইকাৰণে সুধিছোঁ তাৰমানে এই বিটছখিনি একদম মাইণ্ডত ছেট হৈ যায় গতিকে সেইমতে বিটছখিনি কেলকুলেশ্যন কৰাৰ নিচিনাকৈ একদম মেথছটো মানে এবাকাছৰ মেথছটো ইণ্টাৰেষ্টিং কৰি দিয়ে সিহঁতে মানে মেথছ ভাল পাবলৈ আৰম্ভ কৰি দিয়ে বাধ্য হৈ যায় আৰু এনেইতো ধৰক এবাকাছত গোটেই চেণ্টাৰবোৰ আছেই বা আপুনিও প্ৰথমে বেলেগৰ পৰাই লৈ পেলাই ধৰক ফ্ৰেঞ্চাইজি লৈ কৰিছিলে বেলেগ চেণ্টাৰতকৈ আপোনাৰ চেণ্টাৰত কিবা স্পেচিয়েলিটি আছে নেকি এনেইতো এজ ইউজুৱেল একেখিনি চবতে থাকিব হয় আমাৰ ব্ৰেণ্ডটোৰ এটা স্পেচিয়েল আছে কি আমাৰ এটা ফ্ৰী লাৰ্ণিং এপ আছে যিটো ফ্ৰী লাৰ্ণিং এপৰ থ্ৰুৱেদি পেৰেণ্টছেও গম পাব যে ল'ৰা ছোৱালীখিনি কিমান প্ৰগ্ৰেছ হৈছে একচুৱেলি আফটাৰ 3 months প্ৰত্যেকটো আমাৰ ইয়াতে যিটো চিলেবাছ আছে প্ৰত্যেকটো লেভেলৰে আপোনাৰ ডিউৰেশ্যনটো 3 months 3 monthsৰ পিছত ল'ৰা ছোৱালীয়ে বেলেগ এটা লেভেল পাব মানে আজি আপুনি যদি ষ্টুডেণ্ট এজন আমাৰ ইয়াতে দিলে আমাৰ কোম্পানী দিলে আমি যিহেতু ফ্ৰী লাৰ্ণিং এপ এটা আপোনালোকৰ পেৰেণ্টছক দিম পেৰেণ্টছে সেইটো ইউজ কৰি 3 monthsৰ পিছত গম পাব যে ল'ৰা ছোৱালীখিনি কিমান প্ৰগ্ৰেছ হৈছে আজি যদি তেওঁলোকে 1 minute 5টা চামছ কৰিছে আফটাৰ 3 months তেওঁলোকে নিশ্চয় 10টা চাম নোৱাৰিলে 8টা 9টা কৰিব পাৰিব আৰু একুৰেটলি কৰিব পাৰিব এইখিনি আমি মানে সেইখিনি তাৰমানে এপটোৰ জৰিয়তে পেৰেণ্টছে মানে চাই থাকিব পাৰিব চাব পাৰিব সাধাৰণতে এনেকুৱা কিছুমান হয় ধৰক ষ্টুডেণ্টক পঠিয়াই দিলে কি পঢ়িছে কি নপঢ়িছে গম নাপায় ন গতিকে সেই প্ৰগ্ৰেছটো তাৰমানে এপটোত চাই থাকিব এপটো ইউজ কৰি পেলাই এপটো কেনেকৈ ইউজ কৰিব লাগে আমি সেইটো শিকাই দিয়া হয় সেই এপটো ইউজ কৰি পেলাই ল'ৰা ছোৱালীয়ে কিমানখিনি শিকিলে আপুনি এজ ৱাইজ কেটেগৰী আপুনি জুনিয়ৰ কেটেগৰীৰ ল'ৰা ছোৱালীক কিমানখিনি এডিশ্যন ছাবট্ৰেকশ্যন পাৰিলে তাৰ ওপৰখিনি গতিকে লেভেল ৱাইজ তেওঁলোকে কিমান ডেভেলপ কৰিলে আফটাৰ 3 months কাৰণ 3 months পিছত তেওঁ এটা নেক্সট লেভেল পাব গতিকে নেক্সট লেভেলত তেওঁ কিমান আগবাঢ়িলে আজি যিটো ছিটুৱেশ্যনত আছে 3 months পিছত তেওঁৰ ছিটুৱেশ্যনটো কিমান বেটাৰ হ'ল কিমান তেওঁলোকে মেথছত কিমান মানে একুৰেটলি কিমান কম সময়ত কৰিব পৰা হ'ল
এইটো পেৰেণ্টছে গম পাব যাব। এতিয়া আৰু পেৰেণ্টছসকলক কিবা ক'ব নেকি, মানে আপোনাৰ পৰা কিবা আহ্বান কৰিব নেকি যে মেথছটো মানে কিমান প্ৰয়োজন বা মেথছটো নহ'লে এই বিষয়ে কিবা অকণমান ক'ব নেকি? মেথছৰ কথাটো পেৰেণ্টছক ক'বই নালাগে। পেৰেণ্টছ মানে চবেই জানে যে মেথছটো কিমান ইম্পৰ্টেণ্ট। কিন্তু এটা কথাই আমি পেৰেণ্টছ বা টিচাৰে আমি অনুভৱ কৰোঁ যে ল'ৰা ছোৱালীবিলাকৰ মেথছত কিছুমান ল'ৰা ছোৱালীৰ ভয় এটা মানে অজানিতে আচলতে ভয় কৰে যে মেথছটো বৰিং ছাবজেক্ট বুলি ভাবে বা এনেকুৱা ভাবে। গতিকে মই পেৰেণ্টছসকলক আহ্বান কৰিছোঁ যাতে এবাকাছ ওচৰত আপোনালোকৰ যিটো নিয়াৰেষ্ট চেণ্টাৰ হয় তাতে এবাকাছ আপোনালোকে শিকাওক। আৰু আমাৰ কোম্পানীটোত আমাৰ যিহেতু বহুত ভাল ফেচিলিটিজ আছে, যেনেকৈ মই আপোনাক এপৰ কথা ক'লোঁ, আমাৰ এটা ষ্টাৰ অফ দ্য মান্থ বুলি আমাৰ এটা কম্পিটিশ্যন থাকে, এইটো পাৰ মান্থ থাকে আমাৰ ইয়াতে। এইবিলাক আমি কিছুমান মানে ৰাখিছোঁ ল'ৰা ছোৱালী যাতে আৰু বেছিকৈ ইনভলভ হয় মেথছৰ লগত, মানে মেথছৰ প্ৰতি যিটো তেওঁলোকৰ ইণ্টাৰেষ্ট এইটো যাতে তেওঁলোকৰ খুব বাঢ়ে। যেতিয়া ভাল পাব মেথছটো, যেতিয়া কৰি ভাল পাব তেতিয়া তেওঁলোকৰ এনেও মানে ডেভেলপমেণ্ট মেথছত হৈয়ে যাব। আমি যিকোনো বস্তুটো যিমানে চৰ্চা কৰিব সেই বস্তুটোতো আপোনালোকৰ বুৎপত্তি সিমানে বাঢ়ি যাব। গতিকে আপোনালোকৰ মেথছত যদি খুব ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাক ইণ্টাৰেষ্টেড হৈ যায় তেওঁলোকৰ মেথছত বুৎপত্তি এনেও বাঢ়ি যাব। আপোনাৰ লগত কথা পাতি ভাল লাগিলে, আৰু দৰ্শকসকলেও এবাকাছৰ বিষয়ে সম্পূৰ্ণ নহ'লেও অলপমান হ'লেও এটা আভাস পালে। যিসকলে মানে এইটোৰ লগত জড়িত নহয়, যিসকল ইতিমধ্যে এবাকাছৰ লগত জড়িত তেখেতসকলেতো গম পাইছেই, আৰু যিসকল জড়িত হোৱা নাই তেখেতসকলে অলপমান হ'লেও নিশ্চয় আভাস পালে বা উপকৃত হৈছে বুলি মই ভাবিছোঁ। গতিকে আপোনালোকে যদি ভাবি আছে যে দিম নিদিম এনেকুৱা দুমোজাত পৰি আছে, তেতিয়াহ'লে নিশ্চিন্ত হওক। আৰু আপোনালোকে কিবা যদি মানে জানিবলগীয়া, সুধিবলগীয়া বা কনফিউজনত আছে তেতিয়াহ'লে মই কৈছোঁৱেই স্ক্ৰীণত ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰি বাইদেউৰ লগত ধুনীয়াকৈ কথা পাতিব। আৰু যদি উগুল থুগুল হৈ আছে দিম নিদিম তেতিয়াহ'লে একে নিশ্চিন্ত হৈ আপোনালোকে এবাকাছত দিব পাৰিব। এতিয়া ল'ৰা ছোৱালীকো আপোনালোকে দিব পাৰে, আৰু কোনোবাই যদি ভাবে যে আমি ফ্ৰেঞ্চাইজি লওঁ, এটা ব্যৱসায় বুলিয়ে কৈছোঁ, আত্মনিৰ্ভৰশীল হওঁ, তেতিয়াও আপোনালোকে পাৰিব। যিহেতু আমাৰ স্বাধীনতা দিৱসলৈ আমাৰ 20% ডিছকাউণ্ট এটা আমাৰ চলি আছে। ইমানখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। গতিকে লাইক শ্বেয়াৰ কৰিব আৰু কণ্টেক্ট কৰিব বাইদেউৰ লগত। আৰু বাইদেউ আপোনাৰ বহুমূলীয়া সময়খিনি মোক দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ আজি আপোনালোকে আহিলে মোক এইখিনি সুবিধা দিলে ক'বৰ কাৰণে। আৰু দৰ্শকসকলক মই